অলপ লগ লগি নেদেখা ডাউন কৰি দি ডাউনত কি হ'ল তুমি হেৰিত আহিলা কি কৰি আছে আশীৰ্বাদ যাত্ৰা এই আশীৰ্বাদ যাত্ৰাত আমি সফল হৈছে বুলি আমি ক'ব পাৰোঁ। হাজাৰ হাজাৰ থাউজেণ্ড সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, ইয়াত সকলো শ্ৰেণীৰ মানুহ ওলাই আহিছে। আমাৰ বিশেষ দলৰ যিটো আশীৰ্বাদ ৰেলী আমাক সহযোগ কৰিছে। তো ইয়াত আমি ক'ব পাৰোঁ যে মুছলপুৰ জিলা হিচাপে যিখন চাৰিখন সমষ্টি, পখলাবাৰী সমষ্টি, ধীৰা সমষ্টি, বাগানপাৰা সমষ্টি আৰু মুছলপুৰ সমষ্টি, এই চাৰিটা সমষ্টি জয়ী হোৱাটো আমি আজিৰ দিনত 100% চিয়ৰ কৰি আমি ক'ব পাৰোঁ আৰু আমি জিকিম। সেইটো আমি যিটো দেখিবলৈ পাইছোঁ মানে ইয়াত চাৰিটা সমষ্টি লৈ পেলাই ৰাইজ 15,000তকৈ বেছি ৰাইজ আহিছে ইয়াত আৰু সকলো শ্ৰেণীৰ মানুহ আহিছে, সকলো জাতি জনগোষ্ঠীৰ মানুহ পাৰ্টিচিপেট কৰিছে আমাৰ এই আশীৰ্বাদ ৰেলী। কথা এইটোৱে নাই কংগ্ৰেছেতো দিবই লাগে হিচাপততো 40টা সমষ্টি, ইমান ডাঙৰ পাৰ্টি, নেশ্যনেল পাৰ্টি, যদি BTC 40টা সমষ্টি খেলিব নোৱাৰে এইটো পাৰ্টিয়েই নহয়, নেশ্যনেল পাৰ্টি হয়, খেলিব লাগে। আপনি কি হ'ব চাউণ্ডটো আহিব জানো? চবে খেলাৰ অধিকাৰ আছে, খেলক। BJPও খেলিব, কংগ্ৰেছো খেলিব, UDFও খেলিব বুলি আমি জানো। ৰাইজৰ দল আছে বা অসম জাতীয় পৰিষদ দল আছে, CPM আছে, অসমত যিমান ৰাজনীতি পাৰ্টি আছে চবে খেলিব। ক'ত কৰে আপোনালোকে দেখা নাই? আহছোঁ মানে উকিলে মানে আহছোঁ। ক'ত এই কোকৰাঝাৰ দল হেড অফিচ অফিচ দেখাবচোন, UPPL হেড অফিচ কোকৰাঝাৰত ক'ত দেখিছে? এইবিলাক চলতা 26টা খোৱাটো পাত। আমি যেতিয়ালৈ অকলে নিৰ্বাচন কৰিব এইটো পাই মন খাবাৰ ৰিমোটত থকা মানুহ ছাৰ GSP লগত মিত্ৰতা হ'ব নেকি? GSP লগত এটা কথা কৈছে আপুনি ভিতৰুৱাকৈ কথা পাতি থাকে মুখ্যমন্ত্ৰীৰ লগত কথা পতা মানুহ আমি হ'ল BPF এতিয়া অকলে কাৰো লগত মিত্ৰতা নাই আৰু নকৰিম। কিন্তু মোবাইল এটা আছে, কথা পাতে নেকি? মই এইবিলাক চিগনেট মই নাজানো। মোবাইলটো মোৰ লগত চামচি একটা থাকাই এই নামটো জানো, বেলেগ মোবাইলৰ নাম নাজানো। মোবাইল নাম এইবিলাক মই নাজানো। GSP লগত মিত্ৰতাটো কি হ'ল? GSP লগত আলোচনাটো কণ্টিনিউ হৈ আছে। মুঠতে ফাইনেল পজিশ্যনত অহা নাই, হয় কথা পাতিছোঁ আমি। DCটো ইলেকশ্যন হ'ব লাগে, আমি কিমান কৰি আহিছোঁ। এইবাৰ নতুন চৰকাৰ অহাৰ পিছত এই DCটো ইলেকশ্যন হ'লে ভাল হ'ব, সেইটো বেয়া নহয়। তাৰমানে আমিয়ে বনাইছোঁ এইটো, যিহেতু BTCৰ পঞ্চায়ত ছিষ্টেম নাই, সেইকাৰণে আমি যদি পঞ্চায়ত নাই তেতিয়াহ'লে DCটো বনাব, যাতে আমাৰ যিটো কাম কৰা এইটো গ্ৰাছৰুট লেভেললৈকে যাতে যাব পাৰে, তাৰ কাৰণে দিলীপ শইকীয়াই এটা কথা কৈছে, আমাৰ সৰু ভাই, আমি সৰু ভাইক লৈ চলিব লাগিব। মই সৰু ভাই হয়, BTCত আমিয়ে ডাঙৰ, BTC ক্ষেত্ৰত আমি সৰু নহয়, আমিয়ে ডাঙৰ। তাৰমানে দিলীপ শইকীয়া মিত্ৰতাত ইংগিত দিছে নেকি আপোনাৰ সৰু ভাই যিহেতু কৈছে? দিলীপ শইকীয়া মোৰ লগত কেতিয়া কথা পাতিলে ক'ব পাৰিলে হয়। দিলীপ শইকীয়া মোৰ লগতো কথা পতা নাই, মই কোন সৰু কোন ডাঙৰ তেতিয়াহে গম পাব।
মই কিয় কম এই BTC হ'ল BTC ইলেকশ্যন হ'ল প্ৰমোদ বড়োৰ লগত আৰু এই BTCখন চলাই আছে প্ৰমোদ বড়োই প্ৰমোদ বড়োক গালি নিদিয়ে এই ডিস্পুটটো গালি দি কিবা লাভ আছে আপোনাৰ বহুত বুজাবুজি নাই আৰু BTC চলাই আছে প্ৰমোদ বড়ো ইয়াত গালি নিদিয়ে এই ডিস্পুট দিল্লী গালি দি কিবা লাভ আছে সরকার কঠিন মত সরকার লগত থাকিম মই অকলে আছে সরকার স্যার বিজেপিৰ ভিতৰত বুজাবুজি আছে নেকি নাই এইবিলাক কৈ লাভ নাই স্যার দুটো পার্টি 24 স্যার আপুনি এটা সমষ্টিত খেলিব নে দুটা সমষ্টিত খেলিব দুইটা যদি আছে চিন্তাও কেলে কিন্তু দুটাই নিয়ম আছে তেৰেংগা য'ত খেলিব তাতে মই যাম তেৰেংগা ধেমাজিৰ মানুহে খেলিব লাগে তেৰেংগা ইয়াত কথা হিচাপ দিয়া আছে খেল অপশ্যন আহক কিন্তু তেৰেংগা এবাৰ আপোনাৰ নিজৰ জাগাৰ ধেমাজিত পাতাই দিব স্যার প্রমোদ বড়োৱে কৈছে একদম এইবিলাক ঠিকেই লাগে প্ৰমোদ বড়ো নিজে ছিংগল ডিজিটো ক'ব নাই সন্দেহ আছে আচ্ছা স্যার প্রমোদ বড়ো এতিয়া অসহায় হৈ পৰিছে নেকি প্ৰমোদ বড়ো কি কৈছে মানে প্ৰমোদ বড়োৰ লগত যাওঁ মই একো নাজানো